স্বাগতম জনাইছোঁ আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ চেনেলটোলৈ। আৰু আজি আপোনালোকক এটা ধুনীয়া ৰেচিপি দেখাম। ৰেচিপিটো হৈছে মাছৰ আঞ্জা হয়, মাছ আৰু শাক আৰু শল। এয়া মাছ আৰু শাক বনাবলৈ পিঁয়াজখিনি ভাজি, পিঁয়াজৰ লগতে শল মাছখিনি ভাজিলোঁ, অকণমান ফ্ৰাই কৰিলোঁ সদায় জাগে। আৰু এয়া শাকখিনি দি দিয়া হৈ গ'ল। শাক মানে খুতৰীয়া শাক হয়, এইটো ধুনীয়াকৈ দি দিছোঁ। এয়া দেখিছে আগতীয়াকৈ ভাজি লৈছিলোঁ মাছখিনি অকণমান, আৰু এয়া পানী অকণ দি পেলাই এতিয়া পূৰা সিজাই আছোঁ, উতল আহিব দিছোঁ। এনেকেই শাকখিনি বনোৱা হৈছে। শাক আৰু শল মাছ বহুত টেষ্টি হয়, আপোনালোকেও এবাৰ ট্ৰাই কৰিব। মছলা চছলা দিয়া নহয় আৰু মানে অকল পিঁয়াজ অকণমানহে দিয়া হয়। আৰু এয়া ৰাতিপুৱা ভাতটো দেউতাক দি দিছোঁ। এয়া ৰাতিপুৱা বনাইছিলোঁ শাক আৰু শল মাছ। আৰু এয়া হৈছে শল মাছ, আলু আৰু বিলাহী দি শল মাছৰ আঞ্জা বনাম। এয়া দেখিছে চব ৰেডি কৰি থৈছোঁ। আৰু এয়া মাছৰ মূৰ হয়, মাথা হয়, এইখিনি বন্ধাকবিৰ লগত ভাজিম মাছৰ মাথাখিনি। আৰু এয়া ফাৰ্ষ্ট টাইম মই মাছৰ মাথাটোকে বনাই ল'ম বন্ধাকবিৰ লগত। আৰু এতিয়া মাছখিনি ফ্ৰাই কৰি লওঁ। ধুনীয়াকৈ ফ্ৰাই কৰাৰ পিছত এইখিনি অকণমান কাঢ়ি থ'ম এটা বাচনত। একদম ফুলকৈ সিজিব নিদিম, একদম টান হৈ যোৱালৈকে, ৰঙা পৰি যোৱালৈকে ভাজিছোঁ। দেখিছে আৰু এনেকৈ ধুনীয়াকৈ ভাজি এইখিনি আঁতৰাই থৈ ইফালে এতিয়া ফ্ৰাই হৈ গ'ল, টান হৈ গ'ল। এইখিনি ভালকৈ সিজিব দিয়া নাই, মানে 70% সিজিয়ে গ'ল। আৰু জোল বনাম যিহেতু একেবাৰে ড্ৰাই ফ্ৰাইটো কৰা নাই। এয়া দেখিছে অকণমান ৰঙা, একেবাৰে মানে ৰঙা পৰি যোৱাকৈ ভাজিছোঁ আৰু টান হৈ যোৱা, যাতে জোলত দিওঁতে মানে ভাঙি নাযাবলৈ, ভাঙি যাবও পাৰে, সেইটো কাৰণে টান হোৱাকৈ ভাজিছোঁ। এইখিনি এতিয়া নমাই দিম। মোৰ ভিডিঅ'টো চাই এয়া দেখিছে মাছৰ মাথাখিনি এনেকৈ দি দিছোঁ। আৰু শিঙি মাছ এটা লগতে আছিলে, দিয়ে দিলোঁ। সেইখিনি পূৰা ভাজিম এতিয়া, সিজিব নিদিওঁ, মানে সিজাৰ আগতে বন্ধাকবিখিনি দি দিম। এয়া দেখিছে ধুনীয়াকৈ ভাজি আছোঁ। আৰু তেলত পিঁয়াজ অকণো দি দিয়া আছে, আৰু হালধি নিমখ ধুনীয়াকৈ সানি লৈছোঁ। এয়া মাছখিনি এতিয়া ভাজি আছোঁ, দেখিছেই ধুনীয়াকৈ মাছৰ মূৰখিনি ভজা হৈছে। আৰু এতিয়া বন্ধাকবিটো দি দিম। আৰু আপোনালোকে এনেকৈ খায়নে নাই জনাবলৈ নাপাহৰিব, কমেণ্ট কৰি জনাই দিব। এনেকৈ বহুত টেষ্টি হয়, খাই চাব। ধুনীয়াকৈ এয়া বন্ধাকবিখিনি কাটি লোৱা হৈছে। আৰু কাটি এতিয়া বন্ধাকবি দি দিলোঁ। আৰু এয়া মাছখিনি পূৰা মিক্স কৰিম, এনেকৈ ভাজি থাকিম। আৰু গোটেই মাছখিনি ভাঙি দিম, অকণমান সিজিব দিম, ঢাকি দিম। এই কেঁচা পিঁয়াজ আগতেও পিঁয়াজ দি লৈছোঁ তেলত, কিন্তু কেঁচা পিঁয়াজ কিয় দিছোঁ জানানে, বহুত ভাল লাগে, টেষ্টি হয় কেঁচা পিঁয়াজ পিছত দি দিলে। মাংসটো দিব আপোনালোকে কেঁচা পিঁয়াজ হোৱাৰ পিছত। এয়া নিমখ অকণ দি দিছোঁ, হালধি অকণ দি দিছোঁ। এতিয়া এইখিনি ঢাকি দিম ধুনীয়াকৈ। এইখিনি মাছখিনি মই ভাঙি আছোঁ, যিমান কোমল হৈ গৈছে মই ভাঙি গৈছোঁ। পূৰা মাছৰ গুড়া ভাজি বনাম। আৰু এইটো এনেকৈ অকণমান ঢাকি দিম। এতিয়া ধুনীয়াকৈ ভাজি আছোঁ আৰু এয়া লৰাই আছোঁ। এয়া মই লৰাই আছোঁ আৰু মাছখিনি ভাঙি দিয়া হৈ গ'ল। এয়া দেখিছে ধুনীয়াকৈ, আৰু কালাৰ মছলা দিয়া নাই যদিও কালাৰটো বৰ ধুনীয়াকৈ উঠিছে। গোটেইখিনি ভাঙি দিলোঁ, অলৰেডি সিজিলে। অলপ পিছত আৰু অকণমান সিজিব দিম, তাৰপিছত এয়া নমাই দিম। তাৰপিছত আপোনালোকক দেখাই আছোঁ মাছৰ জোল। এয়া মাছৰ জোল বনাবলৈ মই পিঁয়াজখিনি ভাজি লৈছোঁ, তাৰপিছত দিছোঁ বিলাহী। এয়া বিলাহীখিনি ধুনীয়াকৈ সিজিব দিম। আৰু আলুখিনি আগতীয়াকৈ মই প্ৰেছাৰ কুকাৰত বইল কৰি ভাঙি থৈছোঁ ধুনীয়াকৈ হাতেদি মোহাৰি। আৰু এয়া বিলাহীখিনি সিজাৰ পিছত এতিয়া আলুখিনি দি দিছোঁ, বইল কৰি লৈছিলোঁ আগতীয়াকৈ। আৰু এই আলু আৰু বিলাহীখিনি এনেকৈ ধুনীয়াকৈ মিক্স কৰিম, ধুনীয়াকৈ ভাঙি দিম হেতাইদি এনেকৈ। এয়া দেখিছে অকণমান সিজিব দিম, মানে পূৰা সিজিয়ে গ'ল। আৰু এতিয়া মই মাছখিনি দি দিছোঁ, ফ্ৰাই কৰি থোৱা মাছখিনি, শল মাছখিনি সেয়া ধুনীয়াকৈ দি দিছোঁ। আৰু এতিয়া এইখিনি অকণমান লৰাম, বেছিকৈ লৰালে ভাঙি যাবও পাৰে, সেইটো কাৰণে অকণমান চাই পেলাই লৰাব। আৰু এয়া ধুনীয়াকৈ পানী দি দিছোঁ, উতল আহিব দিছোঁ। এয়া ধুনীয়াকৈ উতলিছে, দেখিছে কালাৰটো। হেল্ল' গাইজ, আমাৰ এতিয়া ভাত ৰেডি হৈ গ'ল। এতিয়া দেউতাক খাবলৈ দিছোঁ। এয়া হৈছে মই চালাড বনাইছোঁ, চালাড। আৰু এয়া হৈছে গুড়া ভাজিখিনি, অলৰেডি ক'লোঁ ন। আৰু শল মাছৰ মাথা হয় সেইটো। আৰু এইফালে হৈছে মাছৰ জোল, আলু বিলাহী। আৰু এতিয়া দেউতাক খাবলৈ দিছোঁ, খাই চাওকচোন কেনেকুৱা লাগিছে। আৰু বনোৱাটো কেনেকুৱা পালে আপোনালোকে জনাব। আৰু আপোনালোকেও এনেকৈ এবাৰ বনাই চাব, খাব ঘৰত, ট্ৰাই কৰি চাব। তো লগ পাই আছোঁ আপোনালোকক নেক্সট ভিডিঅ'ত। আমিও খাই লওঁ তাৰপৰা।